নমস্কাৰ, আজি হৈছে 13 ছেপ্টেম্বৰ। এই মুহূৰ্তৰ এনি নিউজ 24 সকলো দৰ্শকৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি। একেলগে দুই ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, মৰিগাঁৱত চাঞ্চল্য। ৰহস্যজনকভাৱে একেলগে দুগৰাকীকৈ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। 10ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। শুকুৰবাৰে বিয়লিৰে পৰা সন্ধানহীন হৈ আছিল ছাত্ৰী দুগৰাকী। পুখুৰীৰ পৰা ছাত্ৰী দুগৰাকীৰ মৃতদেহ উদ্ধাৰ আৰক্ষী SDRFে। পৰিয়ালে বিশ্বাস কৰাত নিশা পুখুৰীত উদ্ধাৰ এগৰাকী মৃতদেহ। জ্যোতিষ্ণা নামৰ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষী SDRFে। আজি পুৱা আন এগৰাকী ছাত্ৰী সামন্তিকাৰ মৃতদেহ উদ্ধাৰ। মৰিগাঁৱত মেলাটিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। পৰৱৰ্তী খবৰ, হিন্দু যুৱতীৰে জঘন্য কাণ্ড, ফৰহান খান চাহিল সাদৰ বিৰুদ্ধে একশ্যন, প্ৰশাসনে ভাঙি দিয়া ঘৰ। লাভ জেহাদত অভিযুক্ত ফৰহান খান চাহিলৰ ঘৰ। চৰকাৰী ভূমিত ঘৰ নিৰ্মাণৰ অভিযোগত প্ৰশাসনে চলালে বুলডোজাৰ। বৃহৎ আৰক্ষী নিৰাপত্তাৰ লগত লৈ ভাঙি দিলে ফৰহান আৰু চাহিলৰ ঘৰ। পৰিয়ালে আদালতত স্থগিতাদেশৰ আবেদন কৰিও নাপালে সকাহ। মধ্যপ্ৰদেশৰ ভূপালত 3 অভিযুক্তৰ বিৰুদ্ধে প্ৰশাসনে ল'লে এই ডাঙৰ সিদ্ধান্ত। ফৰহান আৰু চাহিলৰ বিৰুদ্ধে আছে বহু যুৱতীৰে জঘন্য কাণ্ড কৰাৰো অভিযোগ। বহু যুৱতীক টাৰ্গেট কৰি বন্ধুত্বৰ চলেৰে প্ৰেমৰ জালত পেলাই কৰিছিল জঘন্য কাণ্ড। ফৰহান আৰু চাহিলে প্ৰেমৰ জালত পেলাই হিন্দু যুৱতীৰ সৈতে কৰে অপকৰ্ম। তাৰ পিছতে ভিডিঅ' ভাইৰেলৰ ভাবুকিৰে ভুক্তভোগীক দিয়ে ধৰ্ম পৰিৱৰ্তনৰ হেঁচা। মাষ্টাৰমাইণ্ড ফৰহান খানৰ মোবাইলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বহু অশ্লীল ভিডিঅ'। হিন্দু যুৱতীক টাৰ্গেট কৰি ওলোৱা লম্পটৰ বিৰুদ্ধে ডাঙৰ একশ্যন। পৰৱৰ্তী খবৰ, গণেশ চতুৰ্থীৰ বিসৰ্জন পৰ্বত ভয়ংকৰ ঘটনা, নিহত 8জন, কেইবাজনৰ অৱস্থা সংকটজনক। গণেশ চতুৰ্থীৰ বিসৰ্জন শোভাযাত্ৰাত ভয়ংকৰ ঘটনা। বিসৰ্জন শোভাযাত্ৰাৰ মাজতেই সোমাল দ্ৰুতবেগী ট্ৰাক। দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিয়াত কমেও 8জন নিহত। ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত 20জনৰো অধিক। আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ। ইয়াৰে কেইবাজনো জীৱন মৃত্যুৰে যুঁজিছে হাস্পতালত। কৰ্ণাটকৰ হাজন জিলাত সংঘটিত হয় এই শিহৰণকাৰী ঘটনা। মৃতকৰ পৰিয়াললৈ 5 লাখকৈ টকা ক্ষতিপূৰণ ঘোষণা চৰকাৰৰ। আহতসকলৰ চিকিৎসাৰ খৰচো দিয়া হ'ব চৰকাৰৰ পৰা। গণেশ চতুৰ্থীৰ বিসৰ্জনৰ শোভাযাত্ৰাত ভয়ংকৰ ঘটনা। বিসৰ্জন শোভাযাত্ৰাৰ মাজতেই সোমাল দ্ৰুতবেগী ট্ৰাক। নিউজ ডেস্ক ৰিপৰ্ট, এনি নিউজ 24।